নাম্বাৰ 1 আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? উত্তৰ অশোক স্তম্ভ। নাম্বাৰ 2 আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ নাম কি? উত্তৰ ত্ৰিৰংগা। নাম্বাৰ 3 আমাৰ ৰাষ্ট্ৰীয় চৰাই কি? উত্তৰ ময়ূৰ। নাম্বাৰ 4 আমাৰ ৰাষ্ট্ৰীয় জন্তু কি? উত্তৰ বাঘ। নাম্বাৰ 5 আমাৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ পদুম। নাম্বাৰ 6 আমাৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰ হকী। নাম্বাৰ 7 আমাৰ ৰাষ্ট্ৰীয় সংগীত কি? উত্তৰ জন গণ মন। নাম্বাৰ 8 আমাৰ ৰাষ্ট্ৰীয় ফল কি? উত্তৰ আম। ইয়াৰ মাজতে আপোনালোকলৈ মোৰ সৰু এটা অনুৰোধ, যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। তাৰপিছত যাতে আপোনালোকে নতুন নতুন ভিডিঅ' চাবলৈ পায়। তেন্তে এতিয়া 9 নম্বৰ প্ৰশ্ন, আমাৰ ৰাষ্ট্ৰীয় গছ কি? উত্তৰ বটগছ। নাম্বাৰ 10 আমাৰ ৰাষ্ট্ৰীয় নদী কি? উত্তৰ গংগা নদী। নাম্বাৰ 11 আমাৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি? উত্তৰ শিহু। নাম্বাৰ 12 আমাৰ ৰাষ্ট্ৰীয় ভাষা কি? উত্তৰ হিন্দী। নাম্বাৰ 13 আমাৰ ৰাষ্ট্ৰীয় উদ্যান কি? উত্তৰ কৰ্বেট। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।